Hello everyone, মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ লগত H.S 2nd.Year এডুকেশ্যন বিষয়ৰ 6 নম্বৰ পাঠটো সম্পৰ্কে আলোচনা কৰিম। এইটো ভিডিঅ'ৰ জৰিয়তে মই কেইবাটাও ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আলোচনা কৰাৰ লগতে সেই কোৱেশ্চন আনসাৰখিনি বিস্তৃতভাৱে মই বুজাই দিবলৈ চেষ্টা কৰিম। আশা কৰোঁ প্ৰত্যেকেই ভিডিঅ'টো শেষলৈকে চাবা। আজি পাঠটো হৈছে মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞান। এই মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞান পাঠটোৰ পৰা বহুত কেইটা ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আছে। গোটেইখিনি যেহেতু এটা ভিডিঅ'ৰ মাধ্যমেৰে আলোচনা কৰাটো সম্ভৱ নহয়, সেই কাৰণে মই এটা এটাকৈ ভিডিঅ'ৰ জৰিয়তে গোটেইকেইটা প্ৰশ্নোত্তৰ মই তোমালোকলৈ আগবঢ়াম। আজি চাওঁ কিমানখিনি আলোচনা কৰিব পাৰোঁ। তো চোৱা, যেটো পাঠটোৰ নাম মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞান। চাবা, প্ৰত্যেকজন মানুহৰ মানসিক স্বাস্থ্যৰ লগতে শাৰীৰিক স্বাস্থ্যৰ কথাটো জড়িত হৈ থাকে। স্বাস্থ্য বুলি যদি কওঁ, শাৰীৰিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্যৰ কথা আমি বুজি পাওঁ। শাৰীৰিক স্বাস্থ্য কাক কয়? একদম সহজ কথা, প্ৰত্যেকজন ব্যক্তিয়ে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ বা শাৰীৰিক অসুস্থতা, ক্লান্তি, ভাগৰ এইসমূহৰ পৰা যেতিয়া মুক্ত হৈ থাকে, যেতিয়া কোনো ধৰণৰ বেমাৰ আজাৰ নাথাকে, শৰীৰটো যেতিয়া সম্পূৰ্ণৰূপে সুস্থ হৈ থাকে, তেতিয়া তাকেই শাৰীৰিক সুস্থতা বুলি কোৱা হয়। কিন্তু মানসিক সুস্থতা কাক কয়? মানসিক স্বাস্থ্য কাক কয়? আমাৰ যেহেতু প্ৰত্যেকৰেই একোটা মন আছে, সেই মনটো কেতিয়াবা কি হৈ থাকিব পাৰে? অসুস্থ হৈ থাকিব পাৰে বা বেমাৰ আজাৰত ভোগ কৰিব পাৰে। মনৰ বিভিন্ন ধৰণৰ চাপ, মনৰ দুশ্চিন্তা এইসমূহ যেতিয়া থাকিব, তেতিয়া কিন্তু তাক মানসিকভাৱে স্বাস্থ্যৱান বুলি কোৱা নহ'ব। যেতিয়া মানুহ এজন এই ধৰণৰ মানসিক চাপ, অশান্তি বা মানসিক বেমাৰ আজাৰৰ পৰা যেতিয়া সম্পূৰ্ণৰূপে মুক্ত হৈ থাকিব, সম্পূৰ্ণৰূপে তেওঁ সুস্থ হৈ থাকিব, তেতিয়াহে তাক মানসিক স্বাস্থ্যৱান বুলি কোৱা হ'ব। গতিকে আমি প্ৰশ্নোত্তৰ আকাৰে যদি ইয়াক আলোচনা কৰোঁ, প্ৰথম প্ৰশ্নটো হৈছে যে মানসিক স্বাস্থ্য বুলিলে কি বুজা? এইটো মই অলপ আগতে যি কথাটো ক'লোঁ, মানসিক স্বাস্থ্য হৈছে এনেকুৱা এটা ধাৰণা যিয়ে কি বুজায়? এজন ব্যক্তিক বিভিন্ন ধৰণৰ মানসিক অশান্তি, মনৰ চাপ, দুশ্চিন্তা আৰু মনৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা মুক্ত কৰি মানুহ এজনক সম্পূৰ্ণৰূপে সুস্থ কৰি ৰাখে বা নিৰোগী কৰি ৰাখে, তেতিয়া সেই অৱস্থাটোকেই মানসিক স্বাস্থ্য বুলি কোৱা হয়। চাবা, মই ইয়াত লিখিছোঁ, এজন ব্যক্তিৰ মনৰ সম্পূৰ্ণ নিৰোগী অৱস্থাকে মানসিক স্বাস্থ্য বোলে। নিৰোগী অৱস্থা তাৰমানে সেই ব্যক্তিজনৰ মনৰ কোনো ধৰণৰ বেমাৰ আজাৰ থাকিব নোৱাৰিব সেই সময়খিনিত, তেতিয়াহে তাক মানসিক স্বাস্থ্য বুলি কোৱা হ'ব। অৰ্থাৎ ব্যক্তিজনে বিভিন্ন ধৰণৰ মানসিক চাপ, অশান্তি আদিৰ পৰা মুক্ত হৈ থাকিব লাগিব। এই যে মই অলপ আগতেই ক'লোঁ যে মানসিক চাপ বা অশান্তি, দুশ্চিন্তা, মনৰ কষ্ট এইসমূহৰ পৰা যেতিয়া মানুহ এজন মুক্ত হৈ থাকিব বা মনটো যেতিয়া তেওঁৰ সুস্থ হৈ থাকিব, তেতিয়াহে তাক মানসিক স্বাস্থ্য বুলি কোৱা হয়। নিশ্চয় বুজি পালা? এতিয়া 2 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে মানসিক স্বাস্থ্য বিজ্ঞান বুলিলে কি বুজা? আমাৰ পাঠটোৰ নামে হৈছে মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞান। মানসিক স্বাস্থ্যটো আমি বুজি পালোঁ যে মানুহ এজনৰ মনটো যেতিয়া সম্পূৰ্ণ সুস্থ হৈ থাকিব, তেতিয়া তেওঁক মানসিক স্বাস্থ্য বুলি কোৱা হ'ব। তো যেটো 2 নম্বৰ প্ৰশ্ন, মানসিক স্বাস্থ্য বিজ্ঞান কাক কয়? স্বাস্থ্য বিজ্ঞান, চাবা, স্বাস্থ্য বিজ্ঞান হৈছে এটা বিষয়, এটা ছাবজেক্ট। যেনেকৈ এডুকেশ্যন এটা ছাবজেক্ট, পলিটিকেল চায়েন্স এটা ছাবজেক্ট। এতিয়া পলিটিকেল চায়েন্স ছাবজেক্টটোৰ জৰিয়তে আমি কি বুজি পাওঁ বা ই আমাক কি জ্ঞান দিয়ে? ৰাষ্ট্ৰ পৰিচালনাৰ নীতি নিয়ম, চৰকাৰৰ গঠন সম্পৰ্কে, নাগৰিকত্ব, নাগৰিকৰ অধিকাৰ, নাগৰিকৰ কৰ্তব্য, এই গোটেই কথাখিনি আমি পলিটিকেল চায়েন্স পঢ়ি বা তাৰ জৰিয়তে আমি জ্ঞান আহৰণ কৰিব পাৰোঁ। ঠিক তেনেকৈ মানসিক স্বাস্থ্য বিজ্ঞানো এটা বিষয়, এটা ছাবজেক্ট, যি বিষয়টোৱে কি কৰে? মানুহক এনেকুৱা জ্ঞান দিয়ে যিবোৰ জ্ঞানৰ জৰিয়তে মানুহৰ মনটো সম্পূৰ্ণৰূপে সুস্থ কৰি ৰাখিব পাৰে। অৰ্থাৎ যাতে তেওঁৰ কোনো ধৰণৰ মানসিক বেমাৰ আজাৰ নহয়, মানসিক চাপত ভুগিব নালাগে, মানসিকভাৱে তেওঁ অশান্তি অনুভৱ নকৰে বা তেওঁক যাতে মানসিক বেমাৰে আক্ৰমণ কৰিব নোৱাৰে, তাৰ কাৰণে আগতীয়াকৈ কিছুমান সাৱধানতা অৱলম্বন কৰিবৰ বাবে যি ছাবজেক্টে বা যি বিষয়টোৱে আমাক জ্ঞান প্ৰদান কৰে, তাকেই মানসিক স্বাস্থ্য বিজ্ঞান বুলি
কোৱা হয় চাবা ইয়াত মই এনসাৰত কি লিখিছো মানসিক স্বাস্থ্য বিজ্ঞান হৈছে এনে এটা বিষয় যিয়ে মনৰ অসুস্থতাৰ কাৰণসমূহ চিনাক্ত কৰি মানসিক শান্তি লাভৰ উপায় উদ্ভাৱন কৰে অৰ্থাৎ মানসিক স্বাস্থ্য বিজ্ঞান এনেকুৱা এটা বিষয় যিয়ে কি কৰে আমাৰ মনৰ যিবোৰ অশান্তি থাকে সেই অশান্তিসমূহ কিয় হৈছে তাৰ কাৰণবিলাক চিনাক্ত কৰি সেই অশান্তিৰ পৰা কেনেকৈ আমি ৰক্ষা পাব পাৰো তাৰ উপায়বিলাক আমাক দিয়ে যাতে আমি মানসিকভাৱে শান্তিত থাকিব পাৰো তাৰ উপায় সম্পৰ্কে আমাক জ্ঞান প্ৰদান কৰে আৰু যিয়ে এইখিনি জ্ঞান আমাক দিয়ে তাৰ নামেই হৈছে মানসিক স্বাস্থ্য বিজ্ঞান নিশ্চয় বুজি পালা আৰু এনসাৰখিনি তোমালোক দেখাই পাইছা এইখিনি স্ক্ৰীনশ্বট লৈ পিছত বহিত উঠাই ল'ব পাৰা ইয়াৰ পিছত ৩ নম্বৰ প্ৰশ্ন হৈছে মানসিক স্বাস্থ্য বিজ্ঞানৰ উৎপত্তিগত বা ব্যুৎপত্তিগত অৰ্থ লিখা তাৰমানে ইয়াৰ এনেকুৱা এটা প্ৰশ্ন আহে যে মানসিক স্বাস্থ্য বিজ্ঞানৰ উৎপত্তিগত অৰ্থ কি উৎপত্তিগত অৰ্থ মানে এই যে মানসিক স্বাস্থ্য বিজ্ঞান যে আমি গম পালো এই মানসিক স্বাস্থ্য বিজ্ঞানৰ ইংৰাজী যেটো শব্দ সেই ইংৰাজী শব্দটো হৈছে হাইজিন মানসিক স্বাস্থ্য বিজ্ঞানৰ ইংৰাজী শব্দটো হৈছে হাইজিন আৰু এই হাইজিন শব্দটো গ্ৰীক ভাষাৰ হিউজাইন শব্দটোৰ পৰা উৎপত্তি হৈছে এই যে মানসিক স্বাস্থ্য বিজ্ঞান এটো কোৰ পৰা আহিছে কোৰ পৰা সৃষ্টি হৈছে হেইটোই হৈছে আমাৰ কোৱেশ্চন মানসিক স্বাস্থ্য বিজ্ঞানক ইংৰাজীত হাইজিন বুলি কোৱা হয় আৰু হাইজিন শব্দটো গ্ৰীক ভাষাৰ এটা শব্দ সেই শব্দটো হৈছে হিউজাইন এই হিউজাইন শব্দটোৰ পৰা সৃষ্টি হৈছে আৰু হিউজাইন শব্দৰ অৰ্থ হৈছে স্বাস্থ্যৰ কথা বতৰা এইখিনিয়ে হৈছে ইয়াৰ উত্তৰ নিশ্চয় মনত থাকিব মানসিক স্বাস্থ্য বিজ্ঞানক ইংৰাজীত হাইজিন বুলি কয় আৰু হাইজিন শব্দটো কোন ভাষাৰ পৰা উৎপত্তি হৈছে গ্ৰীক ভাষাৰ পৰা উৎপত্তি হৈছে গ্ৰীক ভাষাৰ কি শব্দৰ পৰা আহিছে হিউজাইন শব্দৰ পৰা আহিছে হিউজাইন শব্দৰ অৰ্থ কি হেতু হৈছে স্বাস্থ্যৰ কথা বতৰা নিশ্চয় বুজি পালা ইয়াৰ পিছত চাবা আৰু এটা প্ৰশ্ন খুদিছে হেতু এটা 4 নম্বৰীয়া প্ৰশ্ন হেতু হৈছে মানসিকভাৱে স্বাস্থ্যৱান লোক কোনসকল নাইবা প্ৰশ্নটো এনেকৈও আহিব পাৰে মানসিকভাৱে স্বাস্থ্যৱান লোকসকলৰ বৈশিষ্ট্যসমূহ কি কি এটা কোনসকল মানুহক আমি মানসিকভাৱে স্বাস্থ্যৱান বুলি কম কোনসকল মানুহ মানসিকভাৱে স্বাস্থ্যৱান আমি গম পাম সেই কেইটামান বৈশিষ্ট্য আছে যদি তোমাৰ মাজতো সেই বৈশিষ্ট্যসমূহ আছে তেতিয়াহলে গম পাবা যে তুমি এজন মানসিকভাৱে স্বাস্থ্যৱান আৰু যদি তোমাৰ মাজত এই বৈশিষ্ট্যসমূহ নাই বা এই লক্ষণসমূহ তোমাৰ মাজত দেখা পোৱা নাযায় তেতিয়াহলে তুমি অনুমান কৰিব পাৰিবা যে তোমাৰ মনটো সুস্থ হৈ থকা নাই তোমাৰ মনৰো কবাত নহয় কবাত কি হৈছে অলপ খেলিমেলি হৈছে বা অসুস্থ হৈ আছে তোমাৰ মনটো গতিকে কোনসকল মানুহ মানসিকভাৱে স্বাস্থ্যৱান সেইটো আমি বুজি পাম ইয়াত লিখা হৈছে আৰম্ভণি হিচাপে সাধাৰণতে শাৰীৰিক সুস্থতাৰ লগতে বিভিন্ন ধৰণৰ মানসিক চাপ আৰু মানসিক সমস্যাৰ পৰা মুক্ত হৈ থকা লোকসকলকে মানসিকভাৱে স্বাস্থ্যৱান বুলি ক'ব পাৰি এই যে কোনসকল মানুহ মানসিকভাৱে স্বাস্থ্যৱান যিসকল মানুহ শাৰীৰিকভাৱেও সুস্থ হৈ আছে আৰু এটা কথা আছে যে সুস্থ দেহতহে সুস্থ মনৰ সৃষ্টি হয় শাৰীৰিক সুস্থতা নোহোৱাকৈ আমি মানসিক সুস্থতাৰ কথা চিন্তা কৰিব নোৱাৰি এটো অলপ পিছত মই কৈ আছো তো এই যে এজন মানুহ শাৰীৰিকভাৱে সম্পূৰ্ণৰূপে সুস্থ তাৰ লগতে তেওঁৰ মনটো সুস্থ হৈ আছে তেওঁৰ মনৰ কোনো চিন্তা নাই দুশ্চিন্তা নাই মনৰ কোনো চাপ নাই টেনচন নাই তেতিয়াহলে সেই মানুহজন কি মানসিকভাৱে স্বাস্থ্যৱান গতিকে ইয়াৰ কেইটামান উল্লেখযোগ্য বৈশিষ্ট্য বা লক্ষণ আছে এই লক্ষণ বা বৈশিষ্ট্যসমূহ এতিয়া আমি আলোচনা কৰিম যেনে এইটো এটা বৈশিষ্ট্য যে মানসিকভাৱে স্বাস্থ্যৱান হ'বলৈ হলে মানুহজন কি হ'ব লাগিব শাৰীৰিক সুস্থতা থাকিব লাগিব অৰ্থাৎ তেওঁ শাৰীৰিকভাৱেও স্বাস্থ্যৱান হ'ব লাগিব শাৰীৰিকভাৱেও তেওঁ সুস্থ হৈ থাকিব লাগিব যেতিয়া তোমাৰ গাটো বেয়া লাগি থাকিব হয়তো পেটৰ বিষ হৈ আছে মূৰৰ বিষ হৈ আছে বা তোমাৰ কিবা জ্বৰ হৈ আছে তাৰ মানে তোমাৰ গাটো বেয়া লাগি আছে শাৰীৰিকভাৱে তুমি অসুস্থ হৈ আছা তেতিয়া তোমাৰ কিন্তু মনটোও বেয়া লাগি থাকিব তেতিয়া তোমাৰ কিন্তু সিনেমা চাবলৈ মন নাযাব কোনো বিয়া বাৰত যাবলৈ তোমাৰ মন নোযোৱা হ'ব কোনো পাৰ্টিত যাবলৈ মন নোযোৱা হ'ব তাৰ মানে তোমাৰ মনটো বেয়া লাগি থাকিব ইয়াৰ কাৰণ হৈছে তোমাৰ গাটো ভাল নহয় তাৰ মানে বুজা গ'ল মানসিকভাৱে সুস্থ হৈ থাকিবৰ বাবে আমি শাৰীৰিকভাৱেও সুস্থ হৈ থাকিব পাৰিব লাগিব যেতিয়া তোমাৰ শাৰীৰিক সুস্থতা থাকিব গাটো সম্পূৰ্ণৰূপে তুমি সুস্থ অনুভৱ কৰিবা তোমাৰ ভাল লাগি থাকিব তেতিয়াহে তুমি এই মানসিকভাৱেও তুমি শান্তি পাবা বা মানসিকভাৱে সুস্থ হৈ থাকিব পাৰিবা গতিকে এইটো এটা বৈশিষ্ট্য কোনসকল মানুহ মানসিকভাৱে সুস্থ বা স্বাস্থ্যৱান তাৰে 2 নম্বৰ বৈশিষ্ট্য হৈছে মানসিকভাৱে স্বাস্থ্যৱান লোকসকল কি হয় মনোবৈজ্ঞানিকভাৱে শক্তিশালী হয়
মনোবৈজ্ঞানিকভাৱে শক্তিশালী মানে কাৰণ তেওঁলোক যিকোনো সৰু সুৰা কথাতেই টেনশ্যন নলয়, তেওঁলোক ভাঙি নপৰে, তেওঁলোকৰ এটা আত্মবিশ্বাস থাকে, তেওঁলোকে পাৰিম বুলি এটা তেওঁলোকৰ নিজৰ ওপৰতে এটা বিশ্বাস ৰাখিব পাৰে, অৰ্থাৎ মনটো শক্তিশালী। তেওঁলোকে যিকোনো পৰিস্থিতিতেই অলপমান মনক শক্তিশালী ৰূপত তেওঁলোকে প্ৰদৰ্শন কৰিব পাৰে, অৰ্থাৎ মনৰ দিশৰ পৰা তেওঁলোক কি হয়, অলপ শক্তিশালী হয় আৰু তেওঁলোক আত্মবিশ্বাসী হয়। যদি তোমাৰ তেনেকুৱা এই লক্ষণটো তোমাৰ মাজত নাই, তুমি সৰু সুৰা কথাতে বহুত বেছি টেনশ্যন লৈ লোৱা, তাৰপিছত তুমি নিজৰ ওপৰত বিশ্বাস হেৰুৱাই পেলোৱা, তাৰপিছত তাৰমানে তুমি কোনো এটা কামত বেছি সময় মনোযোগ দিব নোৱাৰা, তেতিয়াহ'লে তোমাৰ মনৰ অস্থিৰতা আছে, তুমিও মানসিকভাৱে স্বাস্থ্যৱান নহয়। এই 2 নম্বৰ বৈশিষ্ট্যটো থাকিব লাগিব মানুহ এজনৰ মাজত। 3 নম্বৰ বৈশিষ্ট্য হৈছে আৱেগিকভাৱে স্থিৰ। মানুহ এজন মানসিকভাৱে স্বাস্থ্যৱান হ'বলৈ হ'লে তেওঁৰ এই বৈশিষ্ট্যটো থাকিব লাগিব, তেওঁ আৱেগিকভাৱে স্থিৰ হ'ব লাগিব। আৱেগ কাক কয়? আৱেগ 2 ধৰণৰ আছে, কিছুমান পজিটিভ ইম'শ্যন আছে আৰু কিছুমান নেগেটিভ ইম'শ্যন আছে। ধৰি লোৱা হাঁহি ফূৰ্তি কৰাটো, আনন্দ উল্লাস কৰাটো, সেইটো তোমাৰ এটা পজিটিভ ইম'শ্যন। আৰু তাৰ লগতে তুমি কেতিয়াবা কি তোমাৰ মনটো আপছেট হৈ থাকে, দুখ প্ৰকাশ কৰি থাকা, কান্দি থাকা, এইবিলাক হৈছে তোমাৰ নেগেটিভ ইম'শ্যন। তো ইম'শ্যন চবৰে আছে, কিন্তু সেই ইম'শ্যনটো বা এই আৱেগখিনি তোমাৰ নিয়ন্ত্ৰণ ক্ষমতা থাকিব লাগিব, আৰু কোনটো আৱেগ ক'ত কেনেকৈ প্ৰকাশ কৰিব লাগে সেইটো তুমি জনা থাকিব লাগিব। কাৰণ ধৰি লোৱা তুমি চিনেমা চাবলৈ গৈছা, তাৰপিছত তুমি বন্ধুবৰ্গৰ লগত আছা, তুমি কোনোবা পাৰ্টিত জইন কৰিছা, তাত গৈ যদি তুমি মনে মনে থাকা, মনটো তুমি যদি বেজাৰ মনে থাকা, তেতিয়াহ'লে কিন্তু নহ'ব, সেইটো তোমাৰ আৱেগৰ সুস্থ বহিঃপ্ৰকাশ হোৱা নাই। তুমি সেই পৰিস্থিতি চিনেমা চাবলৈ গৈ তুমি হাঁহিবই লাগিব, ফূৰ্তিয়ে কৰিব লাগিব, পাৰ্টিত গৈ তুমি তাত নিশ্চয় সেইটো এনজয় কৰিবলৈ তুমি হাঁহি ধেমালিয়ে কৰিব লাগিব, কিন্তু তুমি যদি সেইখিনি কৰিব পৰা নাই, তাৰমানে তোমাৰ মনটো কিবা খেলি মেলি হৈ আছে। তাৰ লগতে তুমি কিছুমান এনেকুৱা পৰিৱেশ আছে য'ত নেকি তুমি হাঁহিব নোৱাৰা, মানুহ এজন মৃত্যু হৈছে, সেই ঘৰত তুমি গৈ উপস্থিত হৈছা সমবেদনা জনাবলৈ, তাত গৈ যদি তুমি নিজৰ কিবা ভাল লগাৰ কাৰণে যদি তুমি হাঁহি ধেমালি কৰি থাকা, আনন্দ উল্লাস কৰি থাকা, তেতিয়াহ'লে নহ'ব। হাঁহিটো যদিও এটা আৱেগ, কিন্তু সেই আৱেগটো তুমি সেই পৰিস্থিতিত দেখুৱাব নালাগিছিল। তোমাৰ আৱেগ আছে, তোমাৰ খং উঠিছে, তুমি বেয়া পাইছা, তুমি এই পৰিস্থিতিত যদি ঘৰৰ আচবাবপত্ৰত টিভি ফ্ৰিজ এইসমূহ দামী দামী বস্তুসমূহ যদি তুমি ভাঙি ধ্বংস কৰি দিয়া, মানুহক গালি দিয়া, কাৰোবাক আক্ৰমণ কৰিবলৈ যোৱা, সেইবিলাকো আৱেগেই হয়। কিন্তু এই আৱেগসমূহ যদি তুমি সঠিকমতে ব্যৱহাৰ কৰিব নোৱাৰা, তেতিয়াহ'লে তুমিও মানসিকভাৱে সুস্থ নহয়। তোমাকেই মই এক্সাম্পল হিচাপে মই কৈ আছোঁ, বুজি পোৱাত সুবিধা হ'ব। প্ৰত্যেকৰ ক্ষেত্ৰতে এই কথাটো তেনেকুৱা যে তুমি যদি এইসমূহৰ পৰা নিজকে নিয়ন্ত্ৰিত এটা অৱস্থাত ৰাখিব পাৰিছা, আৰু য'ত যেনেকুৱা আৱেগ প্ৰকাশ কৰিব লাগে তুমি যদি তেনেকৈ প্ৰকাশ কৰিব পাৰিছা, তাৰমানে তোমাৰ কি আছে, আৱেগিকভাৱে তুমি স্থিৰ, তাৰমানে তুমি মানসিকভাৱেও সুস্থ, মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তি তুমি। ঠিক তেনেকৈ 4 নম্বৰ বৈশিষ্ট্যটো কোৱা হৈছে সুসমাযোজন। মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তিসকল সুসমাযোজিত হয়। সুসমাযোজন মানে এই যে অলপ আগতেই ক'লোঁ যে তুমি কোন পৰিস্থিতিত কি কাম কৰিব লাগিব, কেনেকুৱা ব্যৱহাৰ কৰিব লাগিব, সেইটো তুমি জনা থাকিব লাগিব, তুমি জানিব লাগিব। আৰু যদি তুমি সেইমতেই ব্যৱহাৰ কৰিব পাৰিছা, তোমাৰ বন্ধুবৰ্গৰ লগত থকা সময়খিনিত তুমি যি ব্যৱহাৰ কৰিছা, নিশ্চয় শিক্ষকৰ লগত থকা সময়খিনি সেই ব্যৱহাৰ কৰিলে নহ'ব, ঘৰৰ জ্যেষ্ঠ লোকসকলৰ লগত সেই ব্যৱহাৰ কৰিলে নহ'ব, তেনেকুৱা কথা। তুমি য'ত যি ব্যৱহাৰ কৰিব লাগে, যি পৰিস্থিতিত গৈ যি ৰূপ ল'ব লাগে, যাৰ লগত থাকিলে যি ব্যৱহাৰ কৰিব লাগে, সেইমতেই যদি তুমি কৰিব পাৰিছা, তেতিয়াহ'লে তোমাৰ এই সুসমাযোজন কেপাচিটিটো আছে, ৱেল এডজাষ্টমেণ্ট বুলি যদি যিটো কোৱা হয়, এডজাষ্টমেণ্ট কেপাচিটিটো তোমাৰ আছে বুলি গম পোৱা যাব। আৰু যাৰ এডজাষ্টমেণ্ট কেপাচিটি ভাল, যিয়ে যিকোনো পৰিৱেশ পৰিস্থিতিৰ লগতে নিজকে বিলীন কৰিব পাৰে, নিজকে মিলাই ল'ব পাৰে, সেই ব্যক্তিজন নিশ্চয় মানসিকভাৱে স্বাস্থ্যৱান হয়। কাৰণ তোমাৰ মনটো বেয়া লাগি থাকিলে, তুমি মানসিকভাৱে অসুস্থ হৈ থাকিলেতো আৰু তুমি এই এডজাষ্ট কৰিব নোৱাৰিবা। নিশ্চয় পগলা মানুহ এজন, যিসমূহ মানুহ মানসিকভাৱে ভাৰসাম্যহীন, যিসকল মানসিকভাৱে অসুস্থ, পগলা বুলিয়েই কৈছোঁ, এই পগলা মানুহখিনিতো যিকোনো পৰিৱেশ পৰিস্থিতিৰ লগত মিলিব নোৱাৰে। তেওঁতো নিজকেই চিনি নাপায়, নিজৰ মাক দেউতাকক চিনি নাপায়, মাক দেউতাকৰ লগত কি ব্যৱহাৰ কৰিব লাগে সেইটো তেওঁ নিজে নাজানে, তাৰমানে তেওঁ মানসিকভাৱে সুস্থ নহয়, মানসিকভাৱে তেওঁ স্বাস্থ্যৱান নহয়।
ইয়াৰ পিছত এটা শৰ্ট কুৱেশ্যন লৈছোঁ, সেইটো হৈছে সুস্থ দেশত সুস্থ মনৰ সৃষ্টি হয় এই কথাষাৰ কোনে কৈছিল? এই প্ৰশ্নটো বিগত কোনোবা বছৰ অহা দেখা গৈছে। এই উক্তিটো আগবঢ়াইছিল এৰিষ্টটলে। সুস্থ দেশত সুস্থ মনৰ সৃষ্টি হয়। নিশ্চয় ভিডিঅ'টো দীঘলীয়া হৈ গ'ল। ইয়াৰ পিছত আৰু কুৱেশ্যন আছে, ইয়াৰ পিছত সুস্থ দেশত সুস্থ মনৰ যে সৃষ্টি হয় এই কথাটো আমাক ব্যাখ্যা কৰিব দিব পাৰে, যেটো ব্যাখ্যা কৰা। ইয়াৰ লগতে আৰু কেইটামান প্ৰশ্ন উত্তৰ আছে, সেইখিনি মই ইয়াৰ পিছৰ ভিডিঅ'ত নিশ্চয় আলোচনা কৰিম।